নমস্কাৰ আসাম কিচেনলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো আজি মই এটা কাজুৰ বৰফি ৰেচিপি লৈ আহিছো খুব কালাৰফুল হয় আৰু এইটোত মই কোনো গ্যাস ইউজ কৰা নাই বহুত ধুনীয়া ৰেচিপি হয় খুব সহজতে হয় কাজু বৰফি বনাবলৈ যেটো পাউডাৰ বনাও হেতু খুব ধুনীয়াকৈ বনাব লাগে নহলে অলপ তেল যদি ৰিলিজ হয় তেতিয়া খাবলৈ ভাল নহয় কেনেকৈ বনালো মই চাওচোন আহক ইয়াতে মই 1 কাপ কাজু লৈছো আৰু এই কাজুখিনি মিক্সিত মই পাউডাৰ বনাই লম পাউডাৰ বনাওতে সাব অকমান বেছিকে পেষ্ট কৰিব যাতে কাজুৱে তেলটো ৰিলিজ কৰি অকমান আঠা নিচিনা হয় এতিয়া মই এখন থালত গুটেখিনি পাউডাৰখিনি লৈ ললো এতিয়া হে মিক্সাৰ জাটোতে আধা কাপ মই চেনি লম আধা কাপৰ অকমান কমে লৈছো আৰু কেইটামান ইলাইচি একেলগে মই এখিনি গুৰি কৰি লম ইলাইচিৰ বাকলি কেটা উলাই ললো আৰু চেনিখিনি মই তাতে দি দিলো এতিয়া ইয়াতে মই ভালকৈ হানি লৈছো প্ৰথমতে তাৰ পিছত সাম যে এটো বান খায় নে নাখায় যদি বান নাখায় তেতিয়া মই অকমান গাখীৰ দিম ৰুম টেম্পাৰেচাৰৰ গাখীৰ হয় ইয়াতে মই ইয়াতে 2 চামুচ গাখীৰ দিছো আপোনালোকে যদি চেনিটো কম কৰি দিয়ে মিল্ক মেটো দিব পাৰিব এতিয়া এখিনি মই ভালকৈ হানি লম কোনো গ্যাস ইউজ কৰা নাই কোনো সুগাৰ সিৰাপ বনোৱা নাই খুব সহজে বনাব পাৰি এতিয়া মই এটা ডো নিচিনা বনাই লৈছো আৰু ইয়াতে মই দুভাগ কৰি লম যেহেতু মই ইয়াতে ফুড কালাৰ ইউজ কৰিম দুটা ডট মই দুটা কালাৰ ইউজ কৰিম ইয়াতে মই গ্ৰীন কালাৰ দিলো আৰু নেক্সট ডটত মই অকমান ৰেড কালাৰ দিম মই ইয়াতে জেল কালাৰ ইউজ কৰিছো আপোনালোকে পাউডাৰ কালাৰ ইউজ কৰিব পাৰিব কিন্তু আপোনালোকে পনিয়া কালাৰটো ইউজ নকৰিব তেতিয়া অকমান বেছি পানী হৈ যাব ভালকৈ মই হানি লম এখিনি আৰু ধুনিয়াকৈ কালাৰটো আহি গৈছে এতিয়া যদি অকমান ড্ৰাই লাগে আকৌ অকমান আপোনালোকে গাখীৰ দিব পাৰিব মোৰ একদম সঠিক হৈছে এতিয়া মই সৰুকে লাড্ডু বনাই লম ৰঙা লাড্ডু কেটা হৈ গৈছে এতিয়া মই ইয়াতে গ্ৰীন লাড্ডু বনাম গ্ৰীন লাড্ডুটো অকমান সৰুকে বনাম আৰু ডাঙৰ ৰঙাটো অকমান ডাঙৰকে বনাম এতিয়া মই ইয়াতে হাতেৰে অকমান বহলাই লৈছো বহলাই লৈ ভিতৰত গ্ৰীন কালাৰৰ ষ্টাফিংটো দি পেলাই মই এইটো আৰু এটা লাৰু নিচিনা বনাই লম গোটেখিনি মিহলাই যাতে কাটিলে গ্ৰীন কালাৰৰ ভিতৰত গ্ৰীন কালাৰ হয় আৰু বাহিৰত ৰঙা কালাৰ হয় দেখিবলৈ ধুনীয়া হ'ব আপোনালোকে যদি কালাৰ ইউজ নকৰে নৰমাল বগা কৰিও ৰাখিব পাৰে ধুনীয়াকৈ লাডুটো বনোৱা হৈ গল এতিয়া এটাকৈ গুটেইকেটা মই বনাই লৈছো খুব ইজি ৰেচিপি হয় সোনকালে বনোৱা হয় আৰু এতিয়া যেহেতু পূজাৰ সময় আপোনালোকে এনেকে দি পেলে প্ৰসাদ আগবঢ়াব পাৰিব মই প্ৰসাদৰ কাৰণে বনাইছো এতিয়া এইখিনি মই আধা ঘণ্টাৰ কাৰণে ফ্ৰিজত ৰাখি থম যাতে টাইট হৈ যায় এইখিনি আধা ঘণ্টা পিছত মই ফ্ৰিজৰ পৰা লৈ উঠাই আনিলো আৰু এতিয়া মই চুৰিৰে দুফাল কৰি কাটি লম আৰু এবাৰ দেখাইছো চুৰিৰে দুফাল কৰি মই কাটি লম খুব ইজি হয় চাও কিমান ধুনীয়া লাগিছে দেখিবলৈ খুব কালাৰফুল হয় আৰু ভগৱানৰ আগত দিব সুবিধা কাৰণ গ্যাস ইউজ কৰিব নালাগে আপোনালোকে কেনে পালে ৰেচিপি নিশ্চয় জনাব আৰু এনেকৈ বনাই আপোনালোকে উপভোগ কৰক ৰেচিপি ভাল পালে প্লিজ লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰিব মই যেতিয়া নতুন ভিডিও আপলোড কৰিম আপোনালোকে নটিফিকেশন পাই যাব